Let's study with অনুপম চেনেলটোলৈ তোমালোকক স্বাগতম প্ৰিয় উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি স্বদেশ অধ্যয়ন বিষয়ৰ সংশোধিত পাঠ্যক্ৰম সম্পৰ্কে আলোচনা কৰিম যেহেতু তোমালোকে জানাই যে কোভিড-19 পৰিস্থিতিৰ বাবে এইবাৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰত্যেকটো বিষয়ৰ পাঠ্যক্ৰম সংকোচন কৰিছে হ্ৰাস কৰিছে সেই অনুসৰি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ স্বদেশ অধ্যয়নৰ পাঠ্যপুথিৰো পাঠ্যক্ৰম হ্ৰাস কৰা হৈছে আমি আজি কোনখিনি অংশ পাঠ্যক্ৰমৰ কোনখিনি অংশ হ্ৰাস কৰিলে আমি সেই বিষয়ে আলোচনা কৰিম আহা আমি ভিডিঅ'টো আৰম্ভ কৰো ছাত্ৰ ছাত্ৰীসকল ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ স্বদেশ অধ্যয়ন বিষয়ৰ যেহেতু দুটা ভাগ আছে প্ৰথম ভাগটো ভূগোল আৰু দ্বিতীয় ভাগটো ইতিহাস গতিকে প্ৰথম ভাগটো ভূগোলৰ যিখিনি অংশ আমি এবাৰ পঢ়িব নালাগে সেইখিনি হৈছে প্ৰথম অধ্যায়টো কি অসমৰ মাটি পৃষ্ঠা 9 আৰু 10 পৃষ্ঠাৰ এই অংশটো আমি প্ৰথম অধ্যায় পঢ়িব নালাগে অন্যহাতে দ্বিতীয় অধ্যায় আমি পঢ়িব নালাগে ধৰ্মীয় জনগাঁথনি পৰিৱৰ্তন আৰু ভাষিক জনগাঁথনি পৰিৱৰ্তন এই পইণ্ট কেইটা আমি দ্বিতীয় অধ্যায় পঢ়িব নালাগে অন্যহাতে তৃতীয় অধ্যায় আমি সকলো পঢ়িব লাগিব আৰু চতুৰ্থ অধ্যায় আমি পঢ়িব নালাগে সম্পদৰ শ্ৰেণী বিভাজন বা সম্পদৰ শ্ৰেণী বিভাগ এই বিষয়বস্তুটো আমি পঢ়িব নালাগে অন্যহাতে পঞ্চম অধ্যায় আমি পঢ়িব নালাগে মানচিত্ৰৰ ইতিহাস আৰু জৰীপ এই বিষয়ে আমি পঞ্চম অধ্যায় পঢ়িব নালাগে গতিকে ভূগোল ভাগটোৰ এই কেইটা যিকেইটা অংশ উল্লেখ আছে যিকেইটা পইণ্ট উল্লেখ আছে সেইকেইটা আমি পঢ়িব নালাগে ইয়াৰ পিছত আমি ইতিহাস খণ্ডৰ চাওঁ আহাচোন ইয়াত আমি বহুতো পঢ়িব নালাগে যে স্বদেশ অধ্যয়ন পাঠ্যপুথিৰ দ্বিতীয় ভাগ যি ইতিহাস আছে সেই ইতিহাসৰ আমি কেইবাটাও অধ্যায়ৰ কেইবাটাও পঢ়িব নালাগে আমি কোনখিনি পঢ়িব নালাগে আমি চাওঁ আহা ইতিহাসৰ ষষ্ঠ অধ্যায়টো ইয়াণ্ডাবু সন্ধি পৰিক্ৰমা চৰ্তাৱলী ফলাফল আহোম শাসনৰ অৱনতি এই অধ্যায়টো আমি ইয়াণ্ডাবু সন্ধি পটভূমি বিষয় পঢ়িব নালাগে মিলছৰ প্ৰতিবেদন অসম এছ'চিয়েশ্যনৰ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহ মন্টেগু চেমছফোৰ্ড শাসন সংস্কাৰ আৰু অসম অসহযোগ আন্দোলন ঘূৰণীয়া মেজমেল ভাৰত ত্যাগ আন্দোলনৰ পটভূমি স্বৰাজোত্তৰ ভাৰতীয় ৰাজনীতি আৰু অসমৰ ৰাজনৈতিক অৱস্থা এই টপিকবোৰৰ বিষয়ে আমি এইবাৰ পঢ়িব নালাগে অন্যহাতে সপ্তম যিটো অধ্যায় আছে সপ্তম অধ্যায়ৰ আমি পঢ়িব নালাগে সপ্তম অধ্যায়টো তোমালোকৰ আছে অসমৰ জনসংখ্যা বিস্ফোৰণ আৰু বিদেশী নাগৰিক প্ৰসংগ এই অধ্যায়টোত আমি পঢ়িব নালাগে অসমলৈ বাহিৰাগত আগমনৰ ৰূপৰেখা চাহ বনোৱাৰ আগমন অসমৰ জনজীৱন আৰু সংস্কৃতিত অনুপ্ৰৱেশকাৰীৰ প্ৰভাৱ এই তিনিটা পইণ্ট মূলত এই সপ্তম অধ্যায়টোৰ আমি পঢ়িব নালাগে অন্যহাতে আমি অষ্টম অধ্যায়টোত আমাৰ দুটা খণ্ড আছে এটা প্ৰাক ব্ৰিটিছ যুগৰ শিল্প উদ্যোগ আৰু ইটো হৈছে ব্ৰিটিছ যুগৰ শিল্প উদ্যোগ এতিয়া প্ৰাক ব্ৰিটিছ যুগৰ অসমৰ শিল্প উদ্যোগৰ বেছিভাগেই আমি পঢ়িব নালাগে ইয়াত তোমালোকে দেখা পাইছা পলু পোহা বোৱা কটা শিল্প তাঁতশালত বোৱা কটা সোণ কমোৱা পদ্ধতি সোণ কমোৱা শিল্প ৰূপ কমোৱা শিল্প কাঠৰ শিল্প সাঁচিপাত ইত্যাদি বিভিন্ন শিল্পৰ বিষয়ে আমি শিল্প উদ্যোগৰ বিষয়ে আমি এই অষ্টম অধ্যায়ৰ ক খণ্ডত আমি পঢ়িব নালাগে অন্যহাতে অষ্টম অধ্যায়ৰ খ খণ্ডটোত আমি এটা পইণ্ট পঢ়িব নালাগে সেইটো হৈছে জীৱন আৰু সংস্কৃতিত ঔদ্যোগিক বিকাশৰ প্ৰভাৱ গতিকে জীৱন আৰু সংস্কৃতিত ঔদ্যোগিক বিকাশৰ প্ৰভাৱ যিটো অষ্টম অধ্যায়ৰ খ খণ্ডৰ পৰা আমি পঢ়িব নালাগে অন্যহাতে নৱম অধ্যায় যিটো আছে ভাৰতবৰ্ষৰ পাৰিপাৰ্শ্বিক আন্দোলন আৰু অসমৰ পাৰিপাৰ্শ্বিক পৰিৱৰ্তনসমূহ ইয়াৰটো আমি কেইবাটাও পইণ্ট বা উপবিষয়বস্তু পঢ়িব নালাগে সেইকেইটা হৈছে মাজুলী আহোম যুগৰ অসমৰ প্ৰকৃতি আহোম যুগৰ বন বিষয়াসকল আৰু হাতী পাইক প্ৰথা চাহ খেতিৰ আদি কথা পাট মুগা ভূমি বন আৰু নদী বিষয়ক ব্ৰিটিছৰ পাৰিপাৰ্শ্বিক আঁচনি ইয়াৰ প্ৰভাৱ
হাতী ধৰা নীতি 1947 চনৰ পৰৱৰ্তী কালৰ অসমৰ পাৰিপাৰ্শ্বিক পৰিৱৰ্তন কাৰণ প্ৰকৃতি আৰু প্ৰভাৱ পৰিৱেশ সজাগতা আৰু ভাৰতীয় পৰিৱেশ আন্দোলনৰ সংক্ষিপ্ত ইতিবৃত্ত এই পইণ্টসমূহ আমি স্বদেশ অধ্যয়নৰ ইতিহাস ভাগটোৰ আমি পঢ়িব নালাগে তেনেহলে ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোক এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হৈছে তেন্তে তোমালোক যদি এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হৈছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু এই ভিডিঅ'টো নিশ্চয় লাইক কমেন্ট কৰিবা ধন্যবাদ